ব্ৰুনেই পৃথিৱীৰ প্ৰায় সকলো দেশতে কিছুমান আকৰ্ষণীয় বস্তু আছে। ব্ৰুনেই এনেকুৱা এখন দেশ য'ৰ আকৰ্ষণীয় বস্তুবোৰে আপোনাক আচৰিত কৰি তুলিব। ব্ৰুনেই দক্ষিণ পূব এছিয়াৰ এখন অত্যাধিক ধনী সৰু দেশ, যি দুটা বেলেগ বেলেগ দ্বীপ লগ হৈ গঠিত হৈছে। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ আৰু বাকী সকলো দিশতে মালয়েছিয়া অৱস্থিত। ব্ৰুনেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। বন্দৰ চিৰি বেগাৱান ব্ৰুনেইৰ ৰাজধানী আৰু ব্ৰুনেই টাউন এই দেশৰ বৃহত্তম চহৰ। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গ কিলোমিটাৰ। মালয় ভাষা আৰু ইংৰাজী ভাষা হৈছে ব্ৰুনেইৰ চৰকাৰী ভাষা। ব্ৰুনেইৰ জনসংখ্যাৰ প্ৰায় ৬৫% মুছলমান, ১৩% বৌদ্ধ, ১০% খ্ৰীষ্টান ধৰ্ম আৰু অন্যান্য ধৰ্মাৱলম্বী লোকে বাস কৰে। এই দেশৰ সকলো বৌদ্ধ লোক চীনৰ। ইণ্ডোনেছিয়াৰ ওচৰৰ এই দেশখনত এতিয়াও ৰাজতন্ত্ৰ আছে, অৰ্থাৎ ৰজাৰ শাসন। ব্ৰুনেই এখন মুছলমান সংখ্যাগৰিষ্ঠ দেশ, য'ত মহিলাসকলক এতিয়াও ভোটদানৰ অধিকাৰ দিয়া হোৱা নাই। আন বহুতো দেশৰ দৰে এই দেশখনো ব্ৰিটিছসকলৰ দাস আছিল, যি ১৯৮৪ চনৰ ১ জানুৱাৰীত স্বাধীনতা লাভ কৰিছিল। এই দেশৰ মুদ্ৰাক ব্ৰুনেই ডলাৰ বুলি কোৱা হয়। ইয়াত ঘৰৰ দেৱালত এখন পত্নীৰ ছবি থকাটো এটা প্ৰথা। কিছুমান ঘৰত একাধিক পত্নীৰ ছবিও দেখা যায়। ইয়াৰ উপৰিও দেৱালত চুলতানৰ এখন ছবিও দেখা যায়। কোৱা হয় যে এই দেশত যিমান ঘৰ আছে তাতকৈ অধিক ইয়াৰ মানুহৰ গাড়ী আছে। এক প্ৰতিবেদন অনুসৰি প্ৰতি ১,০০০ জন লোকত প্ৰায় ৭০০খন গাড়ী আছে। দৰাচলতে ইয়াত অত্যাধিক গাড়ী থকাৰ অন্যতম কাৰণ হৈছে যে ইয়াত তেলৰ মূল্য অতি কম আৰু পৰিবহণ কৰ একেবাৰে ন্যূনতম। চুলতান হাজী হুছেইন আল বলকিয়াহ মুইজ্জাদ্দিন হৈছে ব্ৰুনেইৰ ৰজা। ব্ৰুনেইৰ চুলতানক পৃথিৱীৰ অন্যতম ধনী ৰজা হিচাপে গণ্য কৰা হয়। তেওঁ গাড়ীৰ প্ৰতি খুব আকৰ্ষিত আৰু সেইকাৰণে তেওঁৰ ওচৰত প্ৰায় ৭,০০০খন গাড়ী আছে। চুলতানৰ গাড়ীৰ সংগ্ৰহত ৬০০ ৰোলছ ৰয়েলছ আৰু ৩০০খন ফেৰাৰী গাড়ী আছে। তেওঁৰ ব্যক্তিগত গাড়ীখন সোণেৰে সজ্জিত। তেওঁ বাস কৰা প্ৰাসাদটো ১৭০০তকৈও অধিক কোঠাৰ সৈতে পৃথিৱীৰ সৰ্ববৃহৎ আৱাসিক প্ৰাসাদ হিচাপে গণ্য কৰা হয়। ব্ৰুনেইৰ লোকসকলক তাত চৰকাৰে বিনামূলীয়া শিক্ষা আৰু চিকিৎসা প্ৰদান কৰে।